মানে কম চিনি পায় মই মোৰ কথা ক'বলৈ যাওঁ মোৰ মিঠা মই গান এটা কৈছিলোঁ যোৱা বছৰ মোৰ অকণমান সেই গানটো কিবাকিবি মোৰ নিজৰ জীৱনৰ কথা জড়িত হৈ আছে মই 2000 চনমানৰ পৰাই মই সংগীতৰ ক্ষেত্ৰখনত জড়িত থকা গৈছিলোঁ গান গাইছিলোঁ আগতে গান চান গাইছিলোঁ আগতে গান যদিও গাইছিলোঁ কিন্তু কিবা ঘৰুৱা সেইটো সময়ত মোক ঘৰৰ পৰা তেনেকুৱা ধৰণৰ মই চাপৰ্ট নাপালোঁ বা তেনেকুৱা মই পৰিৱেশ নাপালোঁ থকা কাৰণে মই সেইটো আগবাঢ়িব নোৱাৰিলোঁ ধৰাৰ পিছত মই এটা কথা চিন্তা কৰিছিলোঁ যে মই যেনেকৈ হ'লে এই ক্ষেত্ৰখনত কিবা হ'লেও জড়িত হৈ থাকিম আৰু সেই অনুপাতে মই 2000 চনত ওলাই গৈছিলোঁ গুৱাহাটী গৈছিলোঁ আৰু মই তেতিয়া প্ৰথম গৈয়ে বিহুৱান বুলি এটা এলবাম মই প্ৰযোজনা কৰিছিলোঁ আৰু আমাৰ লগৰ দুজনো আছিলে প্ৰথম আৰম্ভণি ভলিউমৰ তেতিয়া ৰংগীত দেশৰ বুলি কিবা গান আছিলে পাৰে কিছুমান ভাৱনা তেনেকুৱা গানবোৰ আছিলে তেতিয়া খুব হিট নাম্বাৰ আছিলে তেতিয়া সময়তো আৰু তাৰ পৰ্যায়ক্ৰমে এতিয়া মই কাম কৰি গ'লোঁ তেতিয়া ৰূপহী মন মায়াৰ সাগৰ এনেকৈ মানে বৰদৈ চিলাচল আছে মানে ভালেখিনি এলবাম সেইবোৰতো মানে অডিঅ'ই আছিলে এইবিলাক মানে অডিঅ' কেছেট আছিলে তেতিয়া আমি এতিয়া কাভাৰ মানে বনাই দিব লাগে আৰু সেইটো অনুপাতে আমি পইচা পাওঁ আমি ব্যৱসায়িক ভিত্তিত গৈছিলোঁ তেতিয়া সেইটো সময়ত তাৰপিছত অলপ দিন মোৰ বিৰতি হ'ল অকণমান মোৰ বেয়াও দিন চলিলে বেলেগ দিনকাল চলিলে মানুহ জানে জনাই জানে বাৰু বেয়া দিন গ'ল যোৱাৰ পিছত মই তাৰপিছত আকৌ মই ব্যৱসায়ত মন দিওঁ অকণমান দিন বিৰতি হ'ল যোৱাৰ পাছত কিমান চন আছিলে 14 এনেকৈতো মই কিবা কিবি কৰি থাকোঁ যদিও 14-15 চনত নীল আহিল মানে মোৰ ওচৰত নীল আহে এনেও নীলৰ লগত মই ভালেই বাৰু আগৰ পৰা মানে কিছুমান লগত থাকিলোঁ নীল আহিলে ককাই আপোনাৰ এটা বিহুৱানটো এটা কৰিছিলে সেইটো সময়ত আপুনি বিহুৱানটো এতিয়া আকৌ কণ্টিনিউ কৰিব বিচাৰে নেকি আপুনি কৰে নেকি আকৌ তাৰপিছতে মই সেইমতে একচুৱেলি এইটোৰ পৰা আঁতৰি দিছিলোঁ সেই পৰিৱেশটোৰ পৰা কিন্তু ঠিক আছে তুমি কৈছা যে মই আৰম্ভ কৰিলোঁ মই 16ত আৰম্ভ কৰিছিলোঁ বিহুৱান এতিয়া এই এবাৰো মানে বিহুৱান কম নাই কণ্টিনিউ বিহুৱান এতিয়া হিট নাম্বাৰ হৈ আছে মাছলৈ গৈছিলোঁ পৰা আদি কৰি এতিয়ালৈকে মানে এই কিতাপখন ইমানখিনি মানে এতিয়ালৈকে গান হ'ল বিহুৱানত হিট নাম্বাৰ হৈ আছে আৰু মই এটা কথা ভাবোঁ আচলতে মইতো মানে গান গোৱা ব্যক্তিজন মানে মঞ্চত তেওঁ পৰিৱেশন কৰি তেওঁ কৰিছিল কিবা কিন্তু আমি হ'লেও বেকত থকা ব্যক্তি বৰ আঁৰত থাকি যাওঁ মানে আমাক খুব কম মানুহে চিনি পায় আচলতে মই বহুত পৰিৱেশ দেখিলোঁ বহুত মানুহ লগ পালোঁ সেই সময়টোত হয়তো এতিয়া নাম ক'লে কিছুমান মানুহ মানে খুব একো নথকাৰ পৰা লগ পাইছোঁ যিবোৰ মানুহ মানে হয়তো আজিৰ তাৰিখত বহুত ডাঙৰ ডাঙৰ মানুহ মই তেনেকুৱা পৰা মই পাইছোঁ বহুত মানুহ পাইছোঁ লগ পাইছোঁ আৰু টেঙাখাটৰ পৰা মই ওলাই বহুত মানে টেঙাখাট মানে এইকাৰণে চিনেমা মই গুৱাহাটীত কৰিলোঁ মৰাণত কৰোঁ যোৱা বছৰৰ পৰা মই ভাস্কৰ তাত কৰিছোঁ কাম কিছুমান কৰিছোঁ এই বছৰো কৰিছোঁ এই বছৰ মই মিঠামাত ভলিউমটো কৰিলোঁ ভাস্কৰ তাত কৰিছোঁ আমি হ'লোঁ প্ৰযোজনা ক্ষেত্ৰখনত জড়িত থকা ব্যক্তি আৰু বিশেষভাৱে মানে ইউটিউব চেনেল বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ মানে মোৰ মনলৈ অহা নাছিলেই যোৱা বছৰ মানে নিজে কিবা এটা মোৰ নিজৰ কাম এটা কৰোঁতে আকাশ নিজৰ কামটো কৰোঁতে মই চেনেল এটা আৰম্ভ কৰিছোঁ আৰু মই এতিয়ালৈকে মই কিমান 12,000 ওচৰা হৈছে আৰু মই যিমান পাৰোঁ মই এতিয়া পখিলাও ইয়াতে দিওঁ আৰু বিহুৱানটো এটা কি হ'ল নীলৰ হেৰিত যায় মানে যদি নীলক আৰম্ভ কৰিবলৈ দিয়া যায় নীলকে মই গতাই দিয়া দিওঁ কিন্তু এতিয়া মই প্ৰযোজনা ক্ষেত্ৰখনত কিন্তু মই সেইটো কৰি দিছোঁ